হাই স্বাগতম জনাইছোঁ লবা ৰাজ ইউটিউব চেনেললৈ আজি আমি এখন শ্বৰ্ট ফিল্ম কৰিম শ্বৰ্ট ফিল্মখনৰ নাম হৈছে দিনাই কাই গতিকে আহকচোন আমি চাওঁ লাহেকৈ আমাৰ শ্বুটিং ষ্টাৰ্ট হ'ব আমাৰ এয়া আহি পাইছেহি আৰু এয়া আমাৰ ডাইৰেক্টৰ চাৰে শ্বুটিঙৰ ব্যৱস্থা কৰি আছে উঠনিয়ে নকৰিলা ইয়াৰ হাতত স্ক্ৰিপ্ট এইখন ইয়াৰ পাত লৈছে এজন দৰ্শক এইজন লাজতে লুকাই দিছে কেমেৰা দেখি পিনে এই পলাইছে চব আমাৰ শ্বুটিং চলি আছে দেই দেখাই দিয়া এয়া আমাৰ বুইটা সৰু সুৰা পাত এটা লৈছে ডাইলগটো কি মাৰিছিলে আপোনালোকে চাব ডাইলগটো এবাৰ গাই দিয়কচোন হ'ব হ'ব কাজিয়া পেচাল কৰি নাথাকিবি মাজত এইগোটেই চলি থাকিব লাগিব মজা 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 ক'ত গৈ আছে নহয় আহিবলৈ কৈছোঁ সেইফালৰ পৰা আহি ডাইলগ কেইটা উঠাব বুলি কৈছে অঁ সেইটো কথা আমাৰ শ্বুটিং চলি আছে বহি আছ বোলে আমুক তামুক ক'বলৈ কাইলৈ কাটচোন তামোল কোনে খাব কোনে খাব আমিয়ে খাম আৰু আমালোকে কাটিছে ইমান ঘৰত তামোল খাবলৈ পোৱাই নাই তামোল খাম বুলি বোলে মুখখন চফা কৰি আহিছে ঘৰ মজা 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 কিমান যে বিহু নাচিছিলোঁ ক'ত যে গান গাইছিলোঁ গান গাই গাই মই দৰ্শক মালতী কিবা এটা কৰিলে হ'ব মালতী বুলি কয় না খুব হাই এটা দিয়ক হাই হেল যাওক কিমান বিহু নাচিছিলোঁ ক'ত যে গান গাইছিলোঁ গান গাই গাই মই মালতীক পতাইছিলোঁ নমস্কাৰ আমাৰ ভিডিঅ'টো চাই ভাল পালে যদি তো ৰাইজ এই দিনাই কাই শ্বৰ্ট ফিল্মখন আপোনালোকে ষ্টাৰ বহুলা চেনেলটিত পাব গতিকে ষ্টাৰ বহুলা চেনেলটি আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু লগতে লবা ৰাজ ইউটিউব চেনেলটিও ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিছোঁ তো বাই